নমস্কাৰ বন্ধুসকল মই মনালিসাই আমাৰ ইউটিউব চেনেল সাইনিং ষ্টাৰলৈ সকলোকে স্বাগতম জনাইছো বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ লগত খাপ খাব পৰাকৈ ডেইলি কাৰেণ্ট এফেয়াৰ্ছবোৰ আমাৰ চেনেলৰ যোগেদি আলোচনা কৰা হয় আজি 24 মাৰ্চৰ 10টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পায় তেন্তে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেন্তে ভিডিঅ'টিৰ তলত ডেসক্ৰিপচনত লিংকসমূহ দিয়া আছে চাই ল'ব পাৰিব গতিকে বলক বন্ধুসকল পলম নকৰি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ আজি আমাৰ প্ৰথম প্ৰশ্নত আছে বিহাৰ দিৱস কেতিয়া পালন কৰা হয় ইয়াত চাৰিটা অপচন আছে অপচন এ 21 মাৰ্চ বি 22 মাৰ্চ সি 23 মাৰ্চ আৰু ডি 24 মাৰ্চ ইয়াত শুদ্ধ উত্তৰটো হৈছে অপচন বি 22 মাৰ্চ বিহাৰ দিৱস 1912 চনত বংগৰ পৰা পৃথক হৈ এখন সম্পূৰ্ণ ৰাজ্য হিচাপে গঠন হয় 22 মাৰ্চৰ দিনটো 107 নম্বৰ স্থাপন দিৱস হিচাপে পালন কৰা হয় 2 নম্বৰ প্ৰশ্নত আছে CBSE কি এপ লঞ্চ কৰে ইয়াত চাৰিটা অপচন আছে অপচন এ পৰীক্ষাবাণী বি শিক্ষাবাণী সি জ্ঞানবাণী আৰু ডি বিজ্ঞানবাণী শুদ্ধ উত্তৰটো হৈছে অপচন বি শিক্ষাবাণী CBSE অৰ্থাৎ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে গুৰুত্বপূৰ্ণ তথ্য ঘোষণা কৰিবলৈ শিক্ষাবাণী নামৰ এপ লঞ্চ কৰে 3 নম্বৰ প্ৰশ্নত আছে কোন ৰাজ্যত আটাইতকৈ গভীৰ গুহা উদ্ভাৱন কৰে ইয়াত চাৰিটা অপচন আছে অপচন এ নাগালেণ্ড বি ত্ৰিপুৰা সি মেঘালয় আৰু ডি মিজোৰাম শুদ্ধ উত্তৰটো হৈছে অপচন সি মেঘালয় মেঘালয়ৰ পূব খাচী পাহাৰ জিলাত ভাৰতৰ আটাইতকৈ গভীৰ গুহা ক্ৰেম লাণ্ডা অৱস্থিত হয় 105 মিটাৰ গভীৰতা থকা এই গুহাটো বিশ্বৰ ভিতৰতে আটাইতকৈ গভীৰ গুহা হিচাপে স্বীকৃতি পায় 4 নম্বৰ প্ৰশ্নত আছে আবুধাবিত অনুষ্ঠিত হোৱা বিশেষ অলিম্পিকত ভাৰতে কিমান স্বৰ্ণ পদক পাবলৈ সক্ষম হয় ইয়াত চাৰিটা অপচন আছে অপচন এ 90 বি 85 সি 87 আৰু ডি 82 শুদ্ধ উত্তৰটো হৈছে অপচন বি 85 ভাৰতে আবুধাবিত অনুষ্ঠিত হোৱা বিশেষ অলিম্পিকত সৰ্বমুঠ 85টা সোণৰ 154টা ৰূপৰ আৰু 129টা ব্ৰঞ্জ পদক পায় এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ খেল প্ৰদৰ্শন কৰি আছে 5 নম্বৰ প্ৰশ্নত আছে শহীদ দিৱস কেতিয়া পালন কৰা হয় ইয়াত চাৰিটা অপচন আছে অপচন এ 20 মাৰ্চ বি 23 মাৰ্চ সি 24 মাৰ্চ আৰু ডি 22 মাৰ্চ শুদ্ধ উত্তৰটো হৈছে অপচন বি 23 মাৰ্চ 1931 চনৰ 23 মাৰ্চ তাৰিখে আমাৰ দেশৰ স্বাধীনতা আন্দোলনৰ বীৰ নেতা ভগত সিং ৰাজগুৰু আৰু উকদেৱক ফাঁচি দিছিল গতিকে প্ৰতি বছৰৰ 23 মাৰ্চৰ দিনটো সমগ্ৰ ভাৰতীয়ই শহীদ দিৱস হিচাপে পালন কৰে 6 নম্বৰ প্ৰশ্নত আছে কোনে সাফ মহিলা চেম্পিয়নশ্বিপ জিকে ইয়াত চাৰিটা অপচন আছে অপচন এ ভাৰত বি বাংলাদেশ সি নেপাল আৰু ডি ভূটান শুদ্ধ উত্তৰটো হৈছে অপচন এ ভাৰত নেপালত অনুষ্ঠিত হোৱা সাফ অৰ্থাৎ সাউথ এছিয়ান ফুটবল ফেডাৰেশ্যনত মহিলা চেম্পিয়নশ্বিপত ভাৰতে নেপালক হৰুৱাই পঞ্চম বছৰৰ বাবে বিজয়ী হয় 7 নম্বৰ প্ৰশ্নত আছে পেমেণ্ট প্লেটফৰ্ম ফোনপেৰ ব্ৰেণ্ড এম্বেছাডৰ কোন হয় ইয়াত চাৰিটা অপচন আছে অপচন এ আলিয়া ভাট বি আমিৰ খান সি শচীন তেণ্ডুলকাৰ আৰু ডি হিমা দাস শুদ্ধ উত্তৰটো হৈছে অপচন বি আমিৰ খান ফোনপেৰ পেমেণ্ট প্লেটফৰ্মৰ ব্ৰেণ্ড এম্বেছাডৰ আমিৰ খান হয় 8 নম্বৰ প্ৰশ্নত আছে জিঅ'মিয়ে ভাৰতবৰ্ষত কি এপ লঞ্চ কৰে ইয়াত চাৰিটা অপচন আছে অপচন এ এমআই পে বি এমআই জিঅ' সি মাই পে আৰু ডি জিঅ' পে ইয়াত শুদ্ধ উত্তৰটো হৈছে অপচন এ এমআই পে ভাৰতবৰ্ষত বিভিন্ন পে'মেণ্ট কৰিব পৰা এপ যেনে গুগল পে পেটিএম আদিৰ নিচিনাকৈ জিঅ'মি কোম্পানীয়ে এমআই পে নামৰ এপ লঞ্চ কৰে এই এপৰ জৰিয়তে সকলোৱে ইলেক্ট্ৰিচিটি বিল ফোন বিল ৰেল টিকট বাছ টিকট আদি সহজে কৰিব পাৰিব 9 নম্বৰ প্ৰশ্নত আছে কাক টাটা কফিৰ CEO হিচাপে নিয়োগ কৰে ইয়াত চাৰিটা অপচন আছে অপচন এ মানপ্ৰীত বহৰা বি চাকু পুৰেকল সি MR কুমাৰ আৰু ডি ৰাকেশ মাখিজা ইয়াত শুদ্ধ উত্তৰটো হৈছে অপচন বি চাকু পুৰেকল চাকু পুৰেকল থমাছক টাটা কফিৰ MD বা CEO হিচাপে নিয়োগ কৰে বন্ধুসকল এতিয়া আহিছোঁ শেষৰটি প্ৰশ্নলৈ প্ৰশ্নটিত আছে ভাৰতৰ প্ৰথম ন্যায়াধীশ PC ঘোষক কোনে শপতনামা কৰায় ইয়াত চাৰিটা অপচন আছে অপচন এ CJ ৰঞ্জক গগৈ বি M ভেংকায়া নাইডু সি ৰামনাথ কোবিন্দ আৰু ডি নৰেন্দ্ৰ মোদী শুদ্ধ উত্তৰটো হৈছে অপচন চি ৰামনাথ কোবিন্দ
ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে লোকপাল হিচাপে ন্যায়াধীশ পি.চি. ঘোষক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শপতনামা কৰায়। বন্ধুসকল, আজিৰ ভিডিঅ'টিত ইমানেই আছিল। আকৌ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।